নমস্কাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 11:30 বাজিলে ৰাতি এতিয়া খোৱাৰ পৰা উঠিছোঁহে বাৰু 11:30 বাজিলে উঠোতে কালি ৰাতি খোৱাও দেৰি হ'ল আপোনালোকে গম পাইছে চাগে টাইটেলটো দেখি পেলাই যে গীতাঞ্জলি কালি আমাৰ ৰুমত চুৰ হ'ল মানে আমাৰ ৰুমত আমাৰ মানে 4জনী ছোৱালী ন এতিয়া পম্পী বাটোতো ঘৰলৈকে গ'ল অপাৰেশ্যন হোৱাৰ পিছত তাৰপিছত এজনী মুনবাৰ লগতে থাকে বাকী 4জনী ছোৱালী আমি একেলগে আছোঁ দুটা ৰুম দিছে এটা ৰুমত মই আৰু চুহি আছোঁ আৰু এটা ৰুমত গীতাঞ্জলি আৰু মাইনুবা আছে এতিয়া চুৰ হৈছে সিহঁতৰ ৰুমত গীতাঞ্জলি আৰু মাইনুবাৰ ৰুমত পিছপিনে সিহঁতৰ এখন দৰ্জা আছে সেই দৰ্জাখন মানে চুৰে ভাঙি পেলাই ভিতৰত সোমালে তাৰপিছত মানে তাই বেগ এটাৰ ভিতৰতে একেবাৰে কাপোৰৰ তলত আৰু তাই এটা পাৰ্চ আছে সেই পাৰ্চটোৰ ভিতৰত আৰু এটা পাৰ্চত তাই 16,000 টকা এটা ভৰাই পেলাই থৈ দিছিলে থৈ পেলাই বহুত দিন তাই সেইটো খুচুৰা নাই বাৰু পইচা তেনেকৈ থৈ দিছে কাৰণ তাই মিৰ্জা পেণ্ডেল আহি আছে তাই ঘৰৰ ওচৰৰ পেণ্ডেল আহি আছে গীতাঞ্জলি তাই পেণ্ডেল আহি আছে কাৰণে তাই বাপেকক পইচাখিনি দিম বুলি আছিলে সেইকাৰণে থৈ দিছিলে যে যাম আৰু দিমগৈ তাৰপিছত মানে তাই গোটেই চুৰটোৱে আহি মানে গোটেইকেইজনীৰ মানে দুইজনীৰে বেগ চেক চব মানে কাপোৰ চাপোৰ উলট পালট কৰি পেলাই মানে চাইছে ক'ত পইচা আছে কি তাৰপিছত তাই বেগত পইচাখিনি পালে পইচাখিনি তাত আছিলে 16,000 টকা তাৰে চুৰটোৱে আকৌ 10,000 টকা এটা নিছে 6,000 টকা মানে বেগতে থৈ গুচি গৈছে তাৰপাছত আকৌ সেইখন মানে ৱালখন চাপৰ আছিলে মানুহ ঘৰৰ মানে কিটচেনটোলৈ যাব পৰা তাৰপিছত ৱালেদি এনেকৈ উঠি পেলাই কিটচেনটোত সোমাই পেলাই আকৌ সিহঁতৰ ঘৰৰ মানে খুৰীজনীৰ ঘৰৰ ভিতৰত সোমাই পেলাই তাৰপৰা সোণৰ চেইন তাৰপিছত খুৰীজনীৰ মোবাইল এটা আছিলে মানে কিপেড মোবাইল আছিলে কিপেড মোবাইলটো তাৰপিছত আৰু খুৰীজনীৰ বেগত আছিলে 4,000 টকা তাৰে 1,200 টকা এটা থৈ পেলাই বাকীখিনি নিলে তাৰপিছত খুৰীজনীৰ জীয়েকৰ 1,000 টকা এটা আছিলে পাৰ্চত তাৰে 500 টকা এটা নিছে 500 টকা এটা থৈ গৈছে আৰু জীয়েকজনী লগৰ ছোৱালী নাটক চাবলৈকে আহিছিলে আমাৰ সেই লগৰ ছোৱালীজনীৰ পাৰ্চৰ পৰাও পইচা লৈ গৈছে কিমান নিছে মই এতিয়ালৈকে গম পোৱা নাই সেই তাই তাতো কিবা এটা থৈ পেলাই মুঠতে লৈ গৈছে পইচাখিনি তাৰপাছত খুৰীজনী এডাল মানে কিনা চেইন আছিলে সেইডাল চুৰটোৱে মেবি ভাবিলে চাগে সেইডাল সোণৰ চেইন বুলি ভাবিলে চাগে আকৌ গধুৰ আছিলে মানে নতুনকৈ কিনা আছিলে চ' অলপ সোণৰ নিচিনাই দেখাত সেইডাল চেইনো লৈ গুচি গ'ল এতিয়া গম পাইছোঁ ৰাতিপুৱা এতিয়া কৈছে বাৰু খুৰীয়ে তাকে মানে এনেকুৱা অদ্ভুত চোৰ তাকে মানে ভাবি আছোঁ আচৰিত হৈছোঁ মানে যে পইচাখিনি নিছে যদিও আধা পইচা আকৌ থৈ গৈছে আকৌ সোণৰ চেইন নিছে তাৰপিছত মোবাইলটো নিছে এনেকুৱা চোৰনে আৰু এতিয়া গম পাইছোঁ যে গীতাঞ্জলি ভাগৰ টেমাত মেৰিগ'ল্ড বিস্কুট আছিলে মেৰিগ'ল্ড বিস্কুটৰো আধাখিনি আছিলে তাৰে গোটেইখিনি খাই পেলাই মাত্ৰ 3খন বিস্কুট থৈ দিছে আৰু কাটা নিমকি আছিলে কাটা নিমকিও মানে আধা খাই শেষেই কৰিলে আধা আছে আধা খালে এনেই ফুলকৈ ভৰাই থৈছিলে তাই কালি কিনি লৈ আনিছিলে আমি দেখিছোঁৱে তাই কিনি আনি পেলাই ফুলকৈ ভৰাই থৈছিলে এতিয়া চাহৰ লগত খাবলৈ যেতিয়া ওলাইছে এতিয়াহে সিহঁতে গম পাইছে যে বিস্কুটো খালে আৰু কাটা নিমকিও খালে এনেকুৱা চুৰে আহিছে চুৰে এই টেমাটো এয়া আধালৈকে মেৰিগ'ল্ড বিস্কুট আছিলে আধা আধি মানে এই বাকী এইখিনি কৈ লওঁ এই মেৰিগ'ল্ড বিস্কুটৰ আধা আছিলে গোটেইখিনি শেষ কৰি মাত্ৰ 3খন বিস্কুট তাইলৈ থৈ গৈছে হা আৰু নিমকি এইটো কালি তাই কিনি পেলাই ভৰাইছিলেহে গোটেই ফুল আছিলে নিমকি খাই পেলাই কেইটামান আকৌ তাইলৈ থৈ গৈছে বাকী এইবোৰ বেগৰ গোটেই কাপোৰ চাপোৰ চব মানে আঁতৰাই কৰি দিছোঁ মোৰ মানে হাঁহি উঠিছে এটা কাৰণে পইচাখিনি নিছে মই সেইটো গম পাইছোঁ কিন্তু মেৰিগ'ল্ড বিস্কুটো খাইছে আকৌ বাদাম চাদাম চব পেলাই কৰি থৈছে মানে আহি পেলাই ৰুমটো মানে কোনো অৱস্থাই নাই মানে গোটেই কাপোৰ কানি চব ওলট পেলাই আৰু চবতকৈ মেইন বস্তুটো হৈছে এয়া ভৰি চিন মানে এইখন দৰ্জা ভাঙি পেলাই আহিছে চুৰটো আহি পেলাই ইয়াতে গোটেই কাপোৰ চাপোৰ খুচি পেলাই এই তাই পইচা বেগটো মানে এয়া এইটো বেগৰ একেবাৰে তলত আছিলে আৰু এটা বেগৰ ভিতৰত আৰু সৰু এটা বেগতে পইচাখিনি ভৰোৱা হৈ আছিলে 16,000 টকা তাৰে 10,000 টকা নি পেলাই আকৌ 6,000 টকা এটা থৈ গৈছে তাৰপিছত এই গোটেই তাই বেগতো বিচাৰিলে কিন্তু তাই বেগত পইচা নাছিলে সেইকাৰণে নিনিলে বাৰু বাকী এইবোৰ বস্তু চস্তু লোৱাৰ পিছত বিস্কুট চিস্কুট খোৱাৰ পিছত এইপিনেদি গৈ পেলাই এই মানে মানুহ ঘৰৰ ভিতৰত সোমালে আৰু মানুহ ঘৰৰ ভিতৰত সোমাই লৈ পেলাই
মানে এডাল সোণৰ চেইন আছিলে, সেইডাল নিছে। তাৰপিছত আৰু এডাল কিনা আছিলে, সেইডাল টেবুলৰ ওপৰতে থৈ দিছিলে। সেইডাল মানে সোণৰ বুলি ভাবি পেলাই সেইডালো লৈ গ'ল। তাৰপাছত পইচা আছিলে মানুহজনীৰ ভাগত 4,000 টকা এটা আছিলে বেগ এটাত। তাৰপিছত তাৰে 1200 টকা এটা থৈ বাকীখিনি লৈ গৈছে। আৰু আলহী আহিছিলে মানে খুৰীজনীৰ জীয়েকৰ লগৰ ছোৱালী আহিছিলে, সেই লগৰ ছোৱালীৰ বেগৰ পৰা পইচাখিনি লৈ গৈছে। কিমান নিছে সেইটো মই এতিয়ালৈকে গম পোৱা নাই। বাকী গীতাঞ্জলি ভাগৰ 10,000 টকা লৈ গৈছে আৰু 6,000 টকা বাকী থৈ গৈছে। এইটো কথা মই মানে আচৰিত হৈছোঁ যে যদিও চোৰে পইচাখিনি নিছে, গোটেইখিনি পইচাও নিয়া নাই, আকৌ আধাতে থৈ গৈছে। আৰু মানুহজনীৰ যোনজনী জীয়েকৰ তাত 1,000 টকা আছিলে, তাৰে 500 টকা নিছে, 500 টকা আকৌ থৈ গৈছে। সেইটোৱে আচৰিত হৈছোঁ। আৰু ভৰি চিন্হে পাইছোঁ কালি ৰাতি, সেইকাৰণে খোৱাও অলপ দেৰি হ'ল। ৰাতি আমিতো নাটকৰ পৰা সোনকালে আহি পালোঁহি বাৰু। তাৰপিছত আহি লৈ মুখ চুখ ধুই কৰি লৈছোঁ। সিহঁতে ৰুমটোত সোমাই দেখিছে যেনেকৈ মোৰ ৰুমটো চিজিল কৰি গৈছিলে, মানে ৰুমটো মানে তেনেকুৱা হৈ থকা নাই। ৰুমটো মানে গোটেই কাপোৰ কানি চব পেলাই কৰি মানে অৱস্থা নাই আৰু। ইজনী কাপোৰ সিজনী বিচনাত আছে, সিজনী কাপোৰ ইজনী বিচনাত তলতো পৰি আছে। তাৰপিছত বেয়া লাগিছে আৰু মানে তাকে কান্দিছে, কৈছে মোৰ বোলে গেছটো নিয়া হ'লেও মই ইমানখিনি বেয়া নাপালোঁহেঁতেন, কিন্তু পইচাখিনি নিছে, কষ্ট ধন আছিলে। এনেকৈ তাই মানে নিজৰ ঘৰৰ ওচৰত পেণ্ডেল আহি আছিলে, চ' ভাবিছিলে পইচাখিনি তাই তাতে থৈ দিছিলে। আৰু যেতিয়া মানে ঘৰলৈ যাব আৰু ঘৰৰ পেণ্ডেলটোত যাব, তেতিয়া ঘৰতে মানে পইচাখিনি বাপেকক দি থৈ আহিম বুলি তাই ভাবিছিলে। সেইকাৰণে পইচাখিনি ৰাখি থৈ দিছিলে। আৰু মানে তেনেকুৱা ভাবা নাছিলে যে চুৰ হ'ব বুলি, কাৰণ তাই তলা চলা মাৰি কৰি থৈ গৈছোঁ আমি চবেই। খালি এটা কথা কিন্তু দেই, আমাৰ যোনটো ৰুম, এইটো ৰুমত তলা কিন্তু আমি মানে মাৰি থৈ যোৱা নাছিলোঁ। কাৰণ মানে মোৰ 2টা তলা আছিলে। এটা তলা সিদিনাখন গাড়ীৰ পৰা বেডিং নমাওঁতে তলাটো ক'ৰবাত পৰিলে, আৰু এটা তলা বিচাৰি মই নাপালোঁ, ক'ত গ'ল সেইটো মই নাজানো। সেইকাৰণে আমি তলা মাৰি থৈ যোৱা নাছিলোঁ, ভাবিছিলোঁ মানুহ ঘৰ আছে আৰু কোনো আহিব, সেইকাৰণে তলা নামাৰিলোঁ। কিন্তু আমাৰ ৰুমত একো এটা চুৰো হোৱা নাই দেই, আমাৰ ৰুমত চুৰটো নোসোমালেও। কিন্তু আমাৰ চাইডতে সিহঁতৰ ৰুমটো আছে, সেইটো ৰুমৰ পৰা কিন্তু লৈ গুচি গ'ল। সেইখিনি লৈ গ'ল। তাৰপিছত আমি তাকে ভাবিছোঁ যে আমিতো তলা নামাৰোঁতেও আমাৰ পৰা একো নিনিলে, কিন্তু সিহঁতে তলা মাৰি কৰি থৈ যাওঁতেও পিছপিনৰ পৰা দৰ্জা ভাঙি কৰি সোমাই পেলাই সেইখিনি কৰিছে। কৰাৰ পিছতো আকৌ ইহঁতৰ মানে খুৰীজনীৰ ঘৰতো সোমাই পেলাই বস্তু চস্তু লৈ গৈছে। চবতকৈ মেইন কথাটো মানে কি হ'ল, এই খুৰীজনী আৰু খুৰীজনী জীয়েকজনীহে আছে, মানে ল'ৰা মানুহ কোনো নাই। আৰু চবে গম পাইছেও যে চুৰটোৱে হয়তো জানে যে খুৰীহঁতো নাটক চাবলৈ যাব, চ' মানুহ কোনো নাথাকিব, সেইটো চান্সতে চুৰ কৰিম সেইটো বুলি ভাবিছে চাগে, নাজানো। কালি ৰাতি চব মানুহ ফুল হৈ গৈছিলে। যেতিয়া আমি চুৰ হোৱাৰ কথা গম পালে, মানুহ ঘৰেও গম পালে, ওচৰ চুবুৰীয়া মানুহো আহিছে। তাৰপিছত আমাৰ কমিটি মানুহো আহিছে ইয়াৰে। তাৰপিছত আমাৰ মেনেজমেণ্ট আহিছে, ছেক্ৰেটাৰী আহিছে, মেনেজমেণ্ট আহিছে। তাৰপিছত আকৌ পুলিচো মাতিছে, পুলিচো আহিলে ৰাতি। কিন্তু পুলিচ আহিলে যদিও মানে এতিয়া পুলিচেনো কি কৰিব, হ'লেও গৈ পেলাই থানাত FIR দিবলৈ কৈছে আজি, দিবলৈ যাব চাগে, সেইটো নাজানো। আৰু মোৰ মতে পইচাখিনি পোৱাৰ আশা নাই, কাৰণ কাইলৈ আমি এইটো পেণ্ডেলৰ পৰা আমি যাব লাগিব। ইয়াৰ পৰা কাইলৈ আকৌ দৰং যাব লাগিব, চ' সিমানখিনি আশা নাই যে পইচাখিনি পাব। খালি মানে বেয়া লাগিছে আৰু, মানে 10,000 টকাও বহুত কম নহয়। 500 টকা এটা, খুব বেছি 50 টকা বা 100 টকা এটা হেৰালেও বহুত বেয়া লাগে। কিন্তু তাইতো 10,000 টকা এটা, তাই ইমানখিনি হোৱাৰ পিছত যে তাই যে এনেকৈ আছে, মই সেইটোৱে আচৰিত পাইছোঁ। কিন্তু মই হোৱা হ'লে মই কান্দি কুটি মাথা চাথা ঘূৰাই কৰি কিবা হ'লোহেঁতেন। কালি মানে পুলিচ চুলিচ আহালে বাৰু মই নৰলোঁ মানে ইমান ঠাণ্ডা লাগিছে, বহুত টাইম ৰ'লোঁ, পুলিচ আহাই নাই। তাৰপিছত আহিলোঁ ৰুমলৈ, ঠাণ্ডাতে কাপোৰ চাপোৰ গাত লৈ আছোঁ, ৰৈ মানে টোপনি তেনেকৈয়ে বহিয়ে টোপনি গুচি গ'লোঁগৈ। তাৰপিছত আৰু মোৰ এবাৰ টোপনি গ'লে মই আৰু সাৰ নাপাওঁ আৰু। তাৰপিছত মই টোপনি গ'লোঁ। ৰাতিপুৱা এতিয়া সাৰ পাইছোঁ, সাৰ পাই পেলাই বোলো ইহঁতৰ পুলিচ আহিল নে নাই খবৰ লৈছোঁ। তাৰপিছত সিহঁতো শুই আছিলে বাৰু, সিহঁতো শোৱা 2-3টামান বাজিলে সিহঁত শোৱা, সেইটো কাৰণে ইমান কথা চথা পাতিব নোৱাৰিলোঁ। তাৰপিছত অলপ আগত মানে সিহঁত সাৰ পাইছে, সেইকাৰণে বোলো গৈ পেলাই চাওঁগৈ। সিহঁতেও চিঞৰিছে, ঋতুপৰ্ণা বস্তু এটা চাহিচোন। বোলো কি কৈছে, কি বোলে বিস্কুটো বোলে খাই কৰি থৈ গুচি গৈছে, 3খন বিস্কুট আকৌ থৈ গৈছে তাইলৈ। সেইটো কাৰণে মোৰ হাঁহি উঠিলে। এনেকুৱাই চোৰ, পইচাও আধা এৰি থৈ গৈছে, চেইন নিছে, আকৌ সিহঁতৰ ভাগৰো পইচা এৰি থৈ গৈছে, আকৌ বিস্কুটো খাই গৈছে, কাটা নিমকিও খাই গৈছে। এইটো এনেকুৱাই চোৰ নে বাৰু। এতিয়া মানে এইটোৱে ভয় লাগিছে, আজিও এটা দিন আছে, আজি আছে এখন নাটক, আজি লাষ্ট নাইট হয়, কাইলৈ ইয়াৰ পৰা যাব লাগিব। বাট আজি ৰাতিকে কিটো ৰিক্সত যাম মানে আমি, সেইটো বেছিকৈ ভয় লাগিছে। কাৰণ
এতিয়া এনেকৈতো চুৰ হ'ল যে কালি চুৰ কৰিব পাৰিছে যে আজিও কিবা কাৰণত আহিব পাৰে বা আমাৰ ৰুমটোতো থাকি গ'ল আজিও আহিব পাৰে, ভয় লাগে। আৰু বিশেষকৈ মানে মানুহ ঘৰত কোনো মতা মানুহ নাই, খুৰীজনী আৰু খুৰীজনী জীয়েকজনী আছে, আৰু খুৰী জীয়েকজনীও আজি নাটক চাবলৈ, কালি নাটক চাবলৈ গৈছিলে। ঘৰত কোনো তেনেকুৱা ৰখীয়া নাই। আৰু মেবি চুৰটোও জানে চাগে যে খুৰীহঁতে যাব নাটক চাবলৈ, আৰু চিনি পাই চাগে আমি ইয়াতে আছোঁ, থিয়েটাৰ ছোৱালী ইয়াত আছোঁ, সেইকাৰণে আহিছে চাগে চুৰ কৰিবলৈ। কাৰণ অচিনাকি হোৱা হ'লেতো ইমানখিনি সাহস নকৰে। মোৰ মতেতো ওচৰৰে কোনোবা হ'ব চাগে, আৰু মানুহখিনিও কৈছে ওচৰৰে কোনোবা হ'ব, বাট এতিয়ালৈকে কাকো ধৰা নাই আৰু যে এজনেই হ'ব বুলি ধৰা নাই, ওচৰৰে কোনোবা হ'ব চাগে। তাকে ৰাতি শুওঁতেও দেৰি হ'ল, পুলিচ আহালে বাৰু মই তেতিয়া টোপনি গ'লোঁ বাৰু, বহিয়ে টোপনি গ'লোঁ। এতিয়া 11:30 বাজিছে, এতিয়া সাৰ পাইছোঁ। একদম মানে মোৰ ওচৰত কাম কৰা নাই, কালি ভাত চাত খোৱাও নহ'ল। ভাত খাব লওঁতেই যেতিয়া চুৰ হোৱাৰ কথা শুনিলোঁ, ভাত নাখালেও এনেকৈ হাত চাত ধুই পেলাই হেৰি কৰিলোঁ। এতিয়া ভোকো লাগিছে, এতিয়া মুখ চুখ ধুওঁগৈ, গা পা ধুওঁগৈ, তাৰপিছত কিবা এটা খাব লাগিব আৰু। এতিয়া এইবোৰ ভাবি চিন্তি এইটোতো হেৰি কৰিব পাৰ কৰি দিব নোৱাৰোঁ। তাইৰো মনটো বেয়া, পইচাখিনি গ'ল কাৰণে তাই তাকে কান্দি কান্দি গৈ আছে। মই যদি গেছটো যদি লৈ গ'লহেঁতেন তেতিয়াও মোৰ একো আপত্তি নাছিলে, কিন্তু পইচাখিনি কিয় নিলে বুলি কৈ কালি কান্দি আছিলে, কান্দিছেও হাঁহিছেও, মই একো বুজি পোৱা নাই। এবাৰ কান্দিছে হাঁহিছে, মই হোৱা হ'লেতো কান্দি কুটি মাথা চাথা ঘূৰাই পেলাই শেষেই হ'লোহেঁতেন।